আজি আমি ক্লাছ 10ৰ ইতিহাস অংশৰ চেপ্টাৰ 1ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিম। এইবোৰ এমচিকিউ আপকামিং 2027ত বহুতো কমন পৰিব বুলি আশা ৰাখিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু এইবোৰ এমচিকিউ বহুত ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ কুৱেশ্যন হ'ল বন্দনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ক নম্বৰ দিয়া আছে অমৰনাথ, খ নম্বৰ দিয়া আছে গিৰীশ কুমাৰ, গ নম্বৰ দিয়া আছে অমৃত প্ৰভা, ঘ নম্বৰ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। এনচাৰ হ'ব ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। 2 নম্বৰত কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ক 1905 চনৰ 16 অক্টোবৰত, খ 1905 চনৰ 10 অক্টোবৰত, গ 1900 চনৰ 11 অক্টোবৰত, ঘ 1904 চনৰ 15 অক্টোবৰত। এনচাৰটো বহুত ইম্পৰ্টেণ্ট হয়। ক নম্বৰ হ'ব 1905 চনৰ 16 অক্টোবৰত। 3 নম্বৰ পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ক শ্বিলঙত, খ পাকিস্তানত, গ বংগদেশত, ঘ ঢাকাত। আৰু এইটো কুৱেশ্যন বহুতবাৰ আহিছে। এনচাৰ হ'ব ঘ ঢাকাত। এবাৰ 4 নম্বৰ কুৱেশ্যন হ'ল কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? ক লৰ্ড মিণ্টো, গ লৰ্ড নেথানিয়েল কাৰ্জন, খ লৰ্ড হামিল্টন, ঘ লৰ্ড ৰিপন। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। গ নম্বৰ এনচাৰ হ'ব লৰ্ড নেথানিয়েল কাৰ্জন। 5 ভাৰতীয় জাতীয়বাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? এনচাৰ হ'ব দিল্লীক, বাংলাদেশক, বংগদেশক, ঢাকাত। এই চাৰিটা ইয়াৰ ভিতৰত এনচাৰ হ'ব বংগদেশত হ'ব। যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল? ক দিয়া আছে অমৃতলাল, খ দিয়া আছে ভূপেন্দ্ৰনাথ দত্ত, গ দিয়া আছে অৰবিন্দ ঘোষ, ঘ দিয়া আছে মহিৰাম বসু। এনচাৰ বহুত ইম্পৰ্টেণ্ট হ'ব এইটো। এনচাৰ হ'ব ভূপেন্দ্ৰনাথ দত্ত, খ। 7 নম্বৰ দিদন পত্ৰিকাৰ সম্পাদক কোন আছিল? এইটো বহুত ইম্পৰ্টেণ্ট। ক চাৰু দাস বন্দ্যোপাধ্যায়, সতীশ চন্দ্ৰ মুখোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, ঘ আব্দুল ৰছুল। এইটো কুৱেশ্যন আপকামিং 2027ত বহুত ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব সতীশ চন্দ্ৰ মুখোপাধ্যায়। এইবাৰ 8 বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ক দিয়া আছে 1910 খ্ৰীষ্টাব্দৰ 22 ছেপ্টেম্বৰ 22 ডিচেম্বৰত, খ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত, গ 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰত, ঘ 1913 খ্ৰীষ্টাব্দৰ 22 ছেপ্টেম্বৰত। আৰু এইটো কুৱেশ্যন 2024, 25, 23, 26 চনতো আহিছিল আৰু এইবাৰো অহাৰ চান্স আছে। এনচাৰ হ'ব খ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। 9 নম্বৰ বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? ক নম্বৰ 1902 চনৰ 5 আগষ্ট, খ 1903 চনৰ 26 আগষ্ট, গ 1904 চনৰ 15 আগষ্ট, ঘ 1906 চনৰ 11 মাৰ্চত। এনচাৰ হ'ব ঘ 1906 চনৰ 11 মাৰ্চত। আৰু এইটো কুৱেশ্যন 2019 চনত আহিছিল। 10 নম্বৰ বেংগল কমিউনিকেশ্যন নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? ক আচাৰ্য প্ৰফুল্ল ৰায়, খ অমৃতলাল বসু, গ গিৰীশ ঘোষ, ঘ ক্ষীৰোদ প্ৰসাদ। এনচাৰ হ'ব আচাৰ্য প্ৰফুল্ল ৰায়। 11 নম্বৰত দিয়া আছে বংগলক্ষী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? ক নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰী, খ নীলৰতন চৰকাৰ। এনচাৰ হ'ব নীলৰতন চৰকাৰ। 12 নম্বৰত দিয়া আছে অসমৰ নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল? ক 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত, খ 1884 খ্ৰীষ্টাব্দৰ 8 ফেব্ৰুৱাৰীত, 1885 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত, ঘ 1857 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। এনচাৰটো হ'ব আপোনাৰ ক নম্বৰ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। 13 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ কৰা হৈছিল? কত দিয়া আছে অৰুণোদয়, খ দিয়া আছে যুগান্তৰ, গ দিয়া আছে বন্দনী ভাৰত, খ দিয়া আছে ওপৰৰ এটাও নহয়। এনচাৰ হ'ব খ যুগান্তৰ। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ অনুসংখ্যা হ'ল?
ক দিয়া আছে 5 কোটি 10 লাখ, খ দিয়া আছে 4 কোটি 10 লাখ, গ আছে 3 কোটি 10 লাখ, খ দিয়া আছে 6 কোটি 10 লাখ। এনসার হ'ব গ 3 কোটি 10 লাখ। 15 নম্বৰত বন্দে মাতৰাম সংবাদপত্ৰৰ সম্পাদক কোন? ক দিয়া আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, খ দিয়া আছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, গ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, খ দিয়া আছে ঋষি অৰবিন্দ ঘোষ। খ নম্বৰ এনসাৰ হ'ব ঋষি অৰবিন্দ ঘোষ। 16 নম্বৰ কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? ক নম্বৰ এনসাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ, খ নম্বৰ অমৃতলাল বসু, ক হ'ব অমৰেন্দ্ৰ নাথ, খ হ'ব সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। 17 নম্বৰ দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰথম নাথ ৰায়চৌধুৰী গ্ৰন্থখন হ'ল? ক দিয়া আছে জয় সংগীত, খ দিয়া আছে জাপানী বীজ, গ দিয়া আছে কেহৰী, খ দিয়া আছে যুগান্তৰ। এনসাৰ হ'ব ক জয় সংগীত। 18 নম্বৰ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীতৰ সংখ্যা কিমানটা? ক দিয়া আছে 33টা, খ দিয়া আছে 18টা, গ দিয়া আছে 23টা, ঘ দিয়া আছে 22টা। এনসাৰ হ'ব গ 23টা। 19 নম্বৰ মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ'ল? ক দিয়া আছে মহম্মদ আলী জিন্না, খ দিয়া আছে নৱাব ছলিমুল্লাহ, গ দিয়া আছে হেমপ্ৰভা মজুমদাৰ, খ দিয়া আছে নৱাব ইকবাল। খ এনসাৰ হ'ব খ নৱাব ছলিমুল্লাহ। 20 নম্বৰ শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? ক এনসাৰ হ'ব ৰবাৰ্টছনে, খ লৰ্ড কাৰ্জনে, গ লৰ্ড হেমিল্টনে, খ ডেভিড স্কটে। এনসাৰ হ'ব লৰ্ড কাৰ্জনে। 21 নম্বৰ দিয়া আছে 1906 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 10ম অধিৱেশনৰ সভাপতি আছিল? ক নম্বৰ দাদাভাই নওৰোজী, খ চৌধকালী, খ গোপাল কৃষ্ণ গোখলে, খ আছে লাল লাজপত ৰায়। এনসাৰ হ'ব দাদাভাই নওৰোজী। 22 নম্বৰত দিয়া আছে ভাইচৰয় লৰ্ড মিণ্টৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল? কুৱেশ্যনত দিয়া আছে ক নম্বৰত কৰ্ণেল ডানলপ স্মিথ, লালবাল ছাৰ এটি অৰুণোদয়। এনসাৰ হ'ব কৰ্ণেল ডানলপ স্মিথ। 23 নম্বৰত কুৱেশ্যনত আছে কিমান চনত ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল? আপোনালোকে চাই লওক বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। এনসাৰ হ'ব 1908 চনত। 24 নম্বৰ দিয়া আছে কিমান চনত বংগ বিভাজন কাৰ্যকৰী হৈছিল? ক নম্বৰ 1903 চনত, 1906 চনত, 1904 চনত, 1905 চনত। আৰু তোমালোকে এইটো ভালকৈ লিখি ল'ব আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। 1905 চনত। এইবাৰ আছে 25 নম্বৰত আছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসন কোন? লৰ্ড মিণ্ট, লৰ্ড কাৰ্জন, লৰ্ড কৰ্ণৱালিছ, লৰ্ড ৰিপন। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ বাবে আৰু এনসাৰ হ'ব লৰ্ড মিণ্ট। 26 নম্বৰ দিয়া আছে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল? ক'ত দিয়া আছে 1911 চনৰ 2 ডিচেম্বৰত, খ দিয়া আছে 1911 চনৰ 16 ডিচেম্বৰত, গ দিয়া আছে 1911 চনৰ 18 ডিচেম্বৰত, খ দিয়া আছে 1911 চনৰ 20 ডিচেম্বৰত। এইটো এনসাৰ হ'ব ক 1911 চনৰ 2 ডিচেম্বৰত। 27 নম্বৰত কুৱেশ্যন হ'ল কাৰ কাৰ্যালয়ত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? ক দিয়া আছে লৰ্ড মাউণ্ট বেটেন, খ দিয়া আছে লৰ্ড উইলিয়াম বেটিংটন, খ দিয়া আছে লৰ্ড ডেলহাউচি, খ লৰ্ড কাৰ্জন। এনসাৰ হ'ব লৰ্ড কাৰ্জন খ। আৰু তোমালোকে যদি এই চেনেলটোত নতুনকৈ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 28 নম্বৰ 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? আৰু এইটো বহুত ইম্পৰ্টেণ্ট হ'ব খ 16 অক্টোবৰ। তোমালোকে ভিডিঅ' চোৱা কিন্তু লাইক নকৰা, বেছিকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। 19 নম্বৰত আছে মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীন হয়? এনসাৰ হ'ব বহুত ইম্পৰ্টেণ্ট এইটো এনসাৰ, তোমালোকে চাই লওক কোনটো হয়। তোমালোকে অলপ সময় দিছোঁ তোমালোকৰ কাৰণে। খ এনসাৰ হ'ব 1839 খ্ৰীষ্টাব্দত। 30 নম্বৰ কুৱেশ্যন হ'ব পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত আছিল? কি আছিল? এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট হয়। এনসাৰ হ'ব